সপোন সেয়া নহয় যি সপোন শুই শুই দেখা যায়, সপোন সেয়াহে যি সপোনে আপোনাক শুব নিদিয়ে। এই উক্তি ভাৰতৰত্ন ডক্টৰ APJ আব্দুল কালাম দেৱৰ। ভাৰতবৰ্ষৰ একাদশ সংখ্যক ৰাষ্ট্ৰপতি আব্দুল কালাম দেৱে ভাৰতবৰ্ষৰ কাৰণে যি অৱদান আগবঢ়াই গ'ল, সেয়া মই ভাষাৰে আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম। আব্দুল কালামে ভাৰতবৰ্ষৰ যি উচ্চতম পদ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল, সেই পদ ইমান সহজ আৰু আমাৰ দেশৰ লেতেৰা ৰাজনীতিৰ বাবে পোৱা নাছিল। সেয়া তেওঁৰ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে পাইছিল। তেন্তে আহকচোন এইগৰাকী মহান বৈজ্ঞানিকৰ বিষয়ে সবিশেষ জানি লওঁ। আব্দুল কালামৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰত তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন ঠাইত এটা মুছলমান পৰিবাৰত। তেওঁৰ দেউতাক এজন নাবিক আছিল। ৰামেশ্বৰমলৈ অহা হিন্দু তীৰ্থযাত্ৰীসকলক নাৱেৰে ইপাৰ সিপাৰ কৰি যি টকা পাইছিল, তেওঁ সেই টকাৰে ঘৰ চলাইছিল। সৰুৰে পৰাই কালামৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া আছিল। দেউতাকে কিদৰে দুসাঁজ ভাতৰ যোগাৰ কৰিব তাৰেই চিন্তাত দিন অতিবাহিত কৰিছিল। আৰ্থিক স্থিতি বেয়া হোৱাৰ বাবে কালামে স্কুলৰ পৰা আহি বাতৰি কাকত আৰু আলোচনী বিক্ৰী কৰিব লগা হৈছিল, কিন্তু পঢ়া শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰিছিল। ঘৰৰ ওচৰৰে এখন সাধাৰণ স্কুলৰ পৰা হাইস্কুল পাছ কৰি তিৰুচিল্লাপল্লী ছেইণ্ট জোচেফ কলেজৰ পৰা 1954 চনত ভৌতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পঢ়াৰ প্ৰতি আগ্ৰহ দেখি ঘৰৰ মানুহে তেওঁক সহযোগিতা আগবঢ়াইছিল। 1956 চনত তেওঁ পৰৱৰ্তী শিক্ষা গ্ৰহণৰ বাবে মাদ্ৰাছলৈ গৈছিল। মাদ্ৰাছত তেওঁ মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিত নামভৰ্তি কৰিছিল, এৰোস্পেচ ইঞ্জিনিয়াৰিং বিভাগত। বন্ধুসকল, যি সময়ত তেওঁ মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিত নামভৰ্তি কৰিবলৈ আহিছিল, তেতিয়া বায়েকৰ সোণৰ গহনা বন্ধকত থৈ তেওঁৰ হাতত 1000 টকা দিছিল। সেই টকাৰে তেওঁ মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিত এৰ'নটিকেল ইঞ্জিনিয়াৰিং বিভাগত নামভৰ্তি কৰিছিল। মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিত নামভৰ্তি কৰাৰ পাছত বিমান নিৰ্মাণ কৰাৰ প্ৰজেক্টত এখন বিমানৰ আৰ্হি নিৰ্মাণ কৰি প্ৰফেচাৰক দেখুৱাইছিল, কিন্তু প্ৰফেচাৰে তেওঁৰ বিমানৰ আৰ্হি একেবাৰে পচন্দ কৰা নাছিল। প্ৰফেচাৰে কৈছিল, যদি বিমানৰ ভাল আৰ্হি নিৰ্মাণ কৰিব নোৱাৰা, তেন্তে তোমাৰ স্কলাৰশ্বিপ কটা যাব। এই কথা শুনি আব্দুল কালাম চক খাই উঠিছিল আৰু এমাহৰ সময় বিচাৰিছিল, কিন্তু প্ৰফেচাৰে মাত্ৰ 3 দিনৰ সময় দিছিল। আব্দুল কালামে সেই 3 দিন না খাইছিল না শুইছিল। 3 দিন নিৰন্তৰ চেষ্টা কৰাৰ পাছত বিমানৰ যিটো আৰ্হি নিৰ্মাণ কৰিছিল, সেয়া প্ৰফেচাৰে দেখি স্তম্ভিত হৈ গৈছিল। যেতিয়া তেওঁ মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা পাছ কৰিলে, তাৰপিছত তেওঁ ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ DRDOত চাকৰি পালে। তাতে তেওঁ ডক্টৰ বিক্ৰম চাৰাভাইৰ টীমত কাম কৰিবলৈ সুযোগ পালে। সেই সময়তে আব্দুল কালামে 6 মাহৰ ট্ৰেইনিঙৰ বাবে নাছালৈ গ'ল। নাছাৰ গৱেষক দলে আব্দুল কালামৰ কৰ্মত আপ্লুত হৈ কৈছিল, আমেৰিকাতে থাকি যোৱা, ভাৰততকৈ 5 গুণ বেছি দৰমহা দিম। কিন্তু আব্দুল কালামে নিজৰ দেশ ভাৰতবৰ্ষক এৰিব নোৱাৰিলে। ইয়াতে প্ৰমাণ পোৱা যায় তেওঁ ভাৰত ৰাষ্ট্ৰৰ জনগণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কিমান দুৰ্বাৰ হেঁপাহ। বন্ধুসকল, 1963 চনত তেওঁ ভাৰতবৰ্ষৰ প্ৰথম চাউণ্ডিং ৰকেট নিৰ্মাণ কৰি উলিয়াইছিল। তেতিয়া তেওঁৰ বয়স 32 বছৰ আছিল। এফালে তেওঁৰ বিয়াৰ বন্দোবস্তি, আনফালে চাউণ্ডিং ৰকেট নিৰ্মাণত আত্মনিয়োগ। বিয়াৰ দিন তাৰিখ সকলো পাহৰি এইগৰাকী মহান বৈজ্ঞানিকে দেশ সেৱাৰ কামত আত্মনিয়োগ কৰিছিল। ইয়াৰ পিছত তেওঁ 1969 চনত ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰোত ডাইৰেক্টৰ পদত অধিষ্ঠিত হৈছিল। ইছৰোত কাম কৰি থকাৰ কালৰ পৰা তেওঁ আৰু পিছলৈ উভতি চাব লগা হোৱা নাই। এটাৰ পিছত আনটো শক্তিশালী মিছাইল ভাৰতবৰ্ষক উপহাৰ দিছিল। সেইকাৰণে তেওঁক মিছাইল মেন অফ ইণ্ডিয়া নামেৰেও জনা যায়। বিশ্ববাসীক দেখুৱাই দিলে ভাৰতবৰ্ষও অন্য ৰাষ্ট্ৰতকৈ কোনো গুণে কম নহয়। 1999 চনত তেওঁ অৱসৰ লোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে তেওঁ গৃহমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল, যদিও এই পদ তেওঁ অস্বীকাৰ কৰিছিল। 2002 চনত পুনৰবাৰ তেওঁক অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। সেইবাৰ তেওঁ ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰিছিল। 2007 চনলৈ এইগৰাকী মহান বিজ্ঞানীয়ে ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল। বন্ধুসকল, আব্দুল কালাম ছাৰে যেতিয়া ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল,
তেতিয়া তেওঁৰ লগত কেৱল 2টা চুটকেছ আছিল আৰু ঘূৰি আহোঁতেও সেই চুটকেছ 2টা লৈয়ে ওলাই আহিছিল আৰু সেই চুটকেছ 2টাত কেৱল কিতাপ আছিল। তেওঁ গীতা আৰু কোৰাণ নিয়মিত অধ্যয়ন কৰিছিল। জীৱনৰ বিয়লিবিলাক নৱপ্ৰজন্মৰ উৎসাহ আৰু প্ৰেৰণাত নিয়োগ কৰিছিল। দেশৰ উন্নয়ন আৰু মানুহৰ জীৱন অধিক সফলতাৰে সজাই তুলিবলৈ কি কৰিব লাগিব তাৰে দিগদৰ্শনত জীৱন সমৰ্পিত কৰিছিল। 2015 চনৰ 27 জুলাই তাৰিখে এইগৰাকী মহান ভাৰতীয়ই মহাপ্ৰস্থান কৰে। এইগৰাকী মহান ব্যক্তিয়ে কৈছিল যে আমাৰ জীৱনৰ সংগ্ৰামে আমাক ধ্বংস কৰিবলৈ নাহে, প্ৰকৃতাৰ্থত জীৱন যুঁজে আমাক অধিক শক্তিশালী আৰু আত্মবিশ্বাস বঢ়াতহে সহায় কৰে। জীৱন সংগ্ৰামৰ লগত নিৰন্তৰ যুঁজি কেতিয়াও হাৰ নামানি গ'লেহে আমি সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হ'ম। আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি মোৰ মনোবল বঢ়াব পাৰে, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত আৰু দাঙি ধৰিব পাৰোঁ। ধন্যবাদ।